আপোনালোকে চাই আছে টেকনিকেল ফান আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আগৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মস্তি বস্তু কেনেকৈ বনাব লাগে সেইটো হ'ল ষ্টাইলাছ পেইন চেমচাঙৰ কেইটামান চিৰিজত এইটো বস্তু পোৱা গৈছিল কিন্তু আজি আপোনালোকক একদম জিৰ' পইচাত আপোনালোকে এইটো বস্তু কেনেকৈ বনাব পাৰে সেইটো আপোনালোকক দেখুৱাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো বনাবলৈ আমাক কপাৰ ৱাই লাগিব এনেকুৱা এডাল আৰু ইউজ পেইন এটা লাগিব ইয়াৰ ৰিফিল নাই পেইনৰ নেক্সট কপাহ লাগিব আৰু অকণমান পানী হ'লে হৈ যাব পেনটো বনোৱা আৰম্ভ কৰোঁ ফাৰ্ষ্ট ইয়াৰ পেনটো হ'ল যদি ইয়াত ৰিফিল থাকে আপোনালোকে ৰিফিলডাল উলিয়াই ল'ব ইয়াৰ ৰিফিলডাল ইয়াৰ দুটা মূৰ মই খুলি ল'ম নেক্সট এডাল হ'ল কপাৰ ৱায়াৰ ইয়াৰ ওপৰ লেয়াৰটো উঠাই লৈছোঁ এতিয়া মিহি এডাল ইয়াৰ পৰা উলিয়াই ল'ম এনেকুৱা মিহি এডাল একদম মিহি ইমান মোটা হ'লে একো নহয় এইফালে মই এতিয়া পাৰ কৰাই দিম এটা মাথা এইটো চাইডেদি পাৰ কৰাই দিলোঁ নেক্সট যোনফালে আমি লিখোঁ এইটো যোনফালে লিখোঁ সেইফালে এটা মোৰ পাৰ কৰি অকণমানকৈ ৰাখি থ'ম অকণমানকৈ ইমানত অকণমানকৈ ৰাখি পেলাই সেইটো আমি বেকা কৰি দিম ইয়াত বেকা কৰি দিম ঠিক আছে আৰু এই চাইড এতিয়া বন্ধ কৰি দিম বন্ধ কৰাৰ পিছত এইটো হৈ গ'ল এইফালে অকণমানকৈ ধৰি ৰাখি আমি য'ত পেনে ধৰোঁ মানে লিখিবলৈ ধৰোঁ এইখনত এনেকুৱা ৰাবাৰ থাকে তাত আপুনি মেৰিয়াই দিয়ক ঠিক আছে মেৰিয়ালোঁ হ'ল আৰু এইফালে এখন ঢাকনখন বন্ধ কৰিম এতিয়া আমি কপাহ টুকুৰাৰ পৰা এটুকুৰা ছিঙি ল'ম অকণমান ছিঙি লৈ পেলাই এনেকুৱা এটা বনাই ল'ম মিহি এনেকুৱা অকণমান এটা চুটি কৰি ল'ম এনেকুৱা এটা বনাই ল'ম ব্ৰাউন আগটোৰে সোমাই দিম বাকী নোসোমোৱাখন আমি অকণমান পিন এটা দি পেলাই এনেকৈ খুচি ভৰাই দিম চেফটি পিন পূৰা খুচি দি অকণমান খুচি বনাই দিম এয়া তাৰপৰা এইটো পানীত অকণমানকৈ তিয়াই ল'ম এনেকৈ অকণমান তিয়াই ল'ম কপাহটো কাৰণ এতিয়া আৰু আমি ইয়াত ধৰিব লাগিব আৰু ইয়াত ধৰি পেলাই লিখিলে লিখা যাব মই আপোনালোকক পেনটো টেষ্ট কৰি দেখুৱাম এইটো পেন এতিয়া বনাইছিলোঁ অলপ আগত এইডাল খালি চাব যাতে ৱায়াৰডালৰ হাতৰ লগত কণ্টেক্টটো থাকে ঠিক আছে এতিয়া মই আপোনালোকক মই ফেচবুক অ'পেন কৰি দেখুৱাম এইটো ফেচবুক অ'পেন কৰিলোঁ এয়া ধুনীয়াকৈ গৈছে দেখিছে এয়া ডিম্পু বৰা ভিডিঅ' লাইক মাৰিছোঁ ঠিক আছে আমি এতিয়া টাইপ কৰি চাম কেনেকুৱা হয় হাই বুলি দিছোঁ একদম পাৰফেক্ট তেন্তে আপোনালোকে ঘৰত বনাই পেলাই চেষ্টা কৰিব কেনেকুৱা বনে তাৰপিছত মই আৰু পেন বনাইছিলোঁ এইটো স্কেটছ পেন দি বনাইছিলোঁ এইটো অকণমান এতিয়া মই শুকাই গ'ল অকণমান তিয়াই ল'ম অকণমানকৈ জাষ্ট এইটো তিয়াই ল'লোঁ জোকাই ল'লোঁ লৈ পেলাই এইটো কাম কৰি চাই ল'ম এইটো অলপ মিহি আপোনালোকে লিখি ভাল পাব পূৰা নাম্বাৰবিলাক পূৰা লিখিব পাৰিছোঁ